নমস্কাৰ। মই স্বৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব। মোৰ কবিতাৰ শিৰোনাম ভাইৰাছৰ দীঘল খিলনি। ক্লান্ত আকাশ, ৰুদ্ধ বতাহ, সীমাহীনতাত ডুবি ধৰিছে নীলাজ ৰক্তিম বেলিটি। আশা নিৰাশাৰ দুমোজাত জনতা আজি পণবন্দী। অশ্লীল পৃথিৱীৰ তৰাবোৰো আজি উদাসীন। জোনাকেও সিঁচিছে মাথো বিষাদৰ বীজ। নষ্ট সময়ৰ ভ্ৰষ্ট ভাইৰাছৰ ক্ষুধাৰ দীঘল ঘিলনি। আক্ৰান্ত জনতাৰ কৰুণ আৰ্তনাদ। পংকিলতাৰো জানো শেষ আছে? অদৃশ্য পশুৰূপী ভাইৰাছৰ হাতোৰাই চেপি খুন্দি নিঃশেষ কৰা হতভগাবোৰ। জীৱনৰ দুকুল উপচাবনৰ চাকনৈয়াত শৰবিদ্ধ অনেক ভীষ্মৰ কৰুণ হুমুনিয়া। সেই কৰুণ হুমুনিয়া আজিও মোৰ কাণত বাজি উঠে।